মই আজি বনাবলৈ লৈছোঁ পনীৰ বাটাৰ মছলা। ইয়াত মই লৈছোঁ বিলাহী, পিঁয়াজ, তেজপাত, জলকীয়া আৰু ইলাচি। তাৰপিছত মই অকণমান ৰিফাইন দি দিছোঁ আৰু প্লেটখনত থকা বস্তুবোৰ দি দিছোঁ। আৰু এতিয়া আমি অকণমান বাদাম দি দিছোঁ আৰু সোৱাদ অনুসৰি অকণমান নিমখ আৰু হালধি অকণমান দি দিছোঁ। আৰু ইয়াত 1 কাপ পানী দি আমি 15 মিনিট সময় গৰম হ'বলৈ ৰাখিম। তাৰপিছত আমি মিক্সাৰত গুড়ি কৰি ল'লোঁ। এতিয়া আমি বাটাৰ আৰু লগতে অকণমান ৰিফাইন আৰু ৰেড চিলি পাউডাৰ দি দিছোঁ। এইবাৰ আমি মিক্সাৰত গুড়ি কৰি লোৱা গ্ৰেভিটো দি দিছোঁ আৰু আদা নহৰুৰ পেষ্ট অকণমান আৰু লগতে জিৰা পাউডাৰ আৰু গৰম মছলা দি দিছোঁ আৰু লগতে চেনি অকণমানো দি দিছোঁ আৰু একেবাৰে শেষত কাটি লোৱা পনীৰখিনি দি দিছোঁ। আৰু এতিয়াই হৈ গ'ল আমাৰ পনীৰ বাটাৰ মছলা।